Kawai ka bus tourist na asam ki passenger kentup ki kentai bat kena kila syabat hakasin sejan hadu palat khatsau kenta klembam bat klem haki pulit namar kajing persyang banyal inti na kajingking yam kebala mana ki kali bakia palat saw metric ton banyal lingba kadkum ka kubon la kamau nongnya atong kani ka bus shim la tip setia bala khangi ki kali bakia palat saw metric ton banyal inti na kajingking kini ka bus kadang persyang banyal lingba kala tenra yau kilon bala penyeng hajan jong kajingking Markum tahi ki pulit ki badan marjan ke jingking labat yang ni ke bus berkumjuru ya ki passenger bala yalam ki syathana ki passenger jang ke bus ki badi baro ki nong shangkai perthai ki bawana asam bali kini ki passenger labat bala pinsa mit hapok ke kali hagamit singi sejan kataru klembam klem umdi ya kini ke bus ta pelat no haga step singi ublai haga porsche phobuji a hadin ke jingsi yu ke kuna ke bakot 8000 tingka rasta jaunte apa hetu rasta golu ahunte ami hetu rasta ahunte মানে এটা ব্রিজৰ ওপৰত গেট আছিলে গেটটোত লাগিলে গাড়ীটো লাগিলে গেটত লগা কাৰণে পুলিচে আমাক ধৰি পেলাই ইয়াতে থৈ দিছে আমাৰ প্ৰায় 15 ঘণ্টা মানে হ'বলৈ হ'ল ইয়াৰ পৰা যাবলৈ দিয়া হোৱা নাই পুলিচে যাবলৈ নিদিবলৈ কৈ আছে কালিৰ পৰা স্যাৰ আমি একোৱে খোৱা নাই কিন্তু আসলে কান্দি আছে ভোকত খাবলৈ নাপায় এখন দোকান নাই ইয়াত খাবৰ কাৰণে আৰু আমি নিজেও লঘনে আছো খুবলে পোৱা নাই খাবলে পোৱা নাই আমাৰ বহুত কষ্ট হৈছে স্যাৰ আমাক যেনে তেনে যাবলৈ দিয়ে अभी पुलिस क्या बोल रही है आप लोग को हमें जाबले नहीं दिया जाने नहीं दिया तो आप लोग कितना बजे से फंसे हुए हैं काली 5টা বজাৰ পৰা প্ৰায় 5টা বজাৰ পৰা আমি নিটালৈকে ফচিয়ে আছো এতিয়ালৈকে যা নাযা বুলি একো এটা মানে কোৱাই নাই ফচলৰ পৰা ল'ৰা-ছোৱালী ভোকত আছে ষ্টুডেণ্টো আছে সৰু ল'ৰা-ছোৱালী আছে ডাঙৰ মানুহ বয়সস্থ মানুহো আছে বহুত প্ৰব্লেম হৈছে ইয়াত থাকিবলৈ আমাক কিবা এটা কৰি ওলাই দিলে আমাৰ সুবিধা হয় আৰু अभी पुलिस क्या बोल रही है आप लोग को পুলিচে একো কথাই পতা নাই পুলিচে কথা পাতিবলৈ চেষ্টা কৰা নাই तो आप थाना में जाके बात किए पुलिस से बात की है পুলিচে আমাৰ কথা একো শুনিবলৈ চেষ্টা কৰাই নাই মহিলা পুৰুষবোৰক সোমাবলৈ দিছে কিন্তু লেডিজক থানাৰ ভিতৰত একেবাৰে সোমাবলৈ দিয়া হোৱা নাই তাতে লেডি পুলিচ নাই বুলি কৈছে লেডি পুলিচ নথকাৰ কাৰণে কথা নাপাতে বুলি কৈছে সোমাবলৈ দিয়া নাই আমিতো একো জগৰ লগোৱা নাইকিয়া ইন সাইডটো লাগিছে আক সাইডটো লগা নাইকিয়া যাওঁতে যোনটো ৰাস্তাত গৈছিলোঁ যাওঁতে সেইটো ৰাস্তাতে গ'লোঁ একো নহ'ল কিন্তু আহোঁতে সেই পিছ সাইডটো অকণ লাগোতে আনি পেলাই ধৰি ৰাখি দিছে মোৰ নাম কান্ত দলে আমি বোকাখাটৰ পৰা আহিছিলোঁ ফুৰিবৰ কাৰণে শ্বিলং আৰু চেৰাপুঞ্জী গতিকে আমি কালি খুব মানে ৰাতিপুৱা আমি যাওঁতে কোনো অসুবিধা নাপালোঁ সেই একেটা গেটে দিয়ে পাৰ হৈ গুচি গ'লোঁ আৰু কালি আমি যেতিয়া উলটি পেলাই গৈছিলোঁ যাওঁতে সেই গেটটোতে এটা ছাইডত মানে ৰাস্তাটো অলপ টেঢ়া আছিলে আমাৰ যাওঁতে যিটো ছাইড পৰে সেইটো ছাইডত যাওঁতে ঠিক মানে গাড়ীখন পাৰ হৈ যোৱা শেষ হ'বলৈ হওঁতে ওপৰত টাচ হৈ গ'ল তাতে অকণমান মানে এচটা টিনা আছিলে টিনা চটা পৰি গ'ল পৰাৰ পাছত মানে আমাক মানে দাবী ধমকি দি গাড়ীখন সাইড কৰালে তাতেতো গধলা সময় চাৰিওফালে গাড়ী জাম লাগিছে আৰু মানে একদম মানে আমাক দাবী ধমকি দিছে আৰু মানে গাড়ীখন মানে আমি সাইড কৰিবলৈ ঘূৰাবলৈকো মানে আমাক মানে টাইম দিয়া নাই আমাক মানে কোনো হেৰি কৰা নাই মানে তাৰপিছত আমি গাড়ীবিলাক ৰখাই মেলি পেলাই পাছত মানে আমাক এবাৰ মানে ক'লে মানে যে এইটো মানে এইফালদি নাযায় বুলি ক'লে তেতিয়া আমি বেলেগ ৰাস্তা আমি চিনি পোৱা নাছিলোঁ আমি প্ৰথমবাৰ আহিছোঁ তাৰপিছত আমি ৰাস্তা উলিয়াব নোৱাৰি আকৌ ঘূৰি ঘূৰি গৈ পেলাই আকৌ সোমাই গ'লোগৈ যাওঁতে মানে তাত মানে টাচ হোৱাৰ পাছত মানে আমাক মানে দাবী ধমকি দিলে দাবী ধমকি দি গাড়ীখনকো লৈ আহিলে আনি পেলাই থানাত আমাক এয়া আজিলৈকে থৈছে কালি 5টা বজাৰ পৰা গতিকে আমি লঘোণে ভুগি আছোঁ ইয়াত মাইকী মানুহ আছে মহিলাসকল আছে বাচ্চাবিলাক আছে আৰু ছোৱালী মানুহো আছে গতিকে আমাৰ খোৱা বোৱা নাই কালিৰ পৰা কালিয়ে যি আমি চেৰাপুঞ্জীত মানে ফুৰিবলৈ যাওঁতে যি খাদ্য খালোঁ সেয়াই খোৱা আৰু গতিকে আমি এতিয়ালৈকো কোনো তেনেকুৱা ধৰণৰ কথা পতা নাই সিদ্ধান্ত লোৱা নাই খালি কৈছেহে মানে যে পাতি আছোঁ কৰি দিম তেনেকৈ কোৱা নাই কালি মানে ৰাতি কিছুমান আমাক দাবী ধমকিও লগাইছিলে যে মানে তহঁতি মানে আমাৰ মানে হেৰি ইয়াৰ মানে হেৰি তহঁতি এনেকৈ কৰিছ দাবী ধমকি লগাইছে মাৰিম বুলি কৈছে তেনেকুৱা ধৰণৰ কিছুমান কথা মানে মন্তব্য কৈছে আৰু আমি কথা পাতিবলৈ বিচাৰোঁ যে আমাক মানে কিবা ধৰণে প্ৰকাৰে হ'লেও আমি মাইকী মতা ল'ৰা ছোৱালীবিলাক আছে আমি সকলোৱে মানে সিদ্ধান্ত কৰি যামগৈ আমি তেনেকুৱা ভুল কৰা নাই গাড়ীখন ওপৰ চোৱাটোহে লাগিছে আমি জানি বুজিও লগোৱা নাই
গাড়ীখন ওখ কিমান চাপৰ কিমান আমি নাজানো গতিকে গেট এওঁতে কিমান ওখকৈ দিছে চাপৰকৈ দিছে গতিকে ভুল আমাৰ তেনেকৈ হৈছে বুলি ভবা নাই কিন্তু সেই সৰু কথাটোতে গাড়ীখন সৰংশ পাৰ হৈ গৈছিলে অলপ টাচ হওঁতে এতিয়া পৰ্যন্ত আমাক ধৰি ৰখা হৈছে आप लोग कितने आदमी हैं আমি 41টা আছিলোঁ 41 পিছ মানুহ আছোঁ সৰু ল'ৰা ছোৱালীতে ধৰি পেলাই ডাঙৰ মানুহ